হেল্ল' গাইজ, গুড মৰ্ণিং। আজি মই কামত যাব পৰা নাই। কাৰণটো হ'ল যে কালি কামটো কৰাৰ পিছত ৰাতি ৰুমত অহাৰ পিছত মোৰ মূৰটো মানে বহুত বিষাই আছিল। আৰু কালি এনেও পৰিশ্ৰমটো বহুত বেছি হৈছে। পৰিশ্ৰমটো বেছি হোৱাৰ পিছত মোৰ দেহাটো পুৰা বিষাই আছিল। ৰাতি ভাবিলোঁ অহাকালি কামত যাব পাৰোঁ কি নাপাৰোঁ। এনেকৈ আৰু ৰাতিৰ খানাটো খাই কেনে শুই গ'লোঁ। পিছত ৰাতিপুৱা উঠি কেনে ভাবিছোঁ যে কামত যাম, আৰু অলপ মূৰটো পুৰা বিষাই আছে। তাৰপিছত মই আৰু ফৰমেনক লাহেকৈ ক'লোঁ যে দাদা, আজি মই আৰু কামত নাযাওঁ। লাহেকৈ কৈছোঁ, কাৰণ এইটো কথা যদি আৰু বেলেগ কোনোবাই শুনা পায় তেনেহ'লে তাইও ভাবিব পাৰে আজি ময়ো নাযাওঁ। এনেতে কামত ছুটিটো বেছিকৈ হয়। প্ৰতিদিন কমচে কম এজনতকৈ 3-4জন মানুহ এনেই ছুটি থাকি যায়। সেইকাৰণে মই লাহেকৈ ক'লোঁ আৰু যে দাদা, মই আজি কামত নাযাওঁ। মোৰ প্ৰব্লেমটো কৈ দিলোঁ ফৰমেনটোক। ফৰমেন দাদাই মোক ক'লে, ঠিক আছে ভাইটি, যাব নালাগে। সেইকাৰণে মই আজি ছুটি ল'লোঁ।